প্ৰয়াগৰাজত আমাৰ আখল। প্ৰয়াগৰাজত জিলিকিছে অসমৰ পিঠাপনা। অসমৰ থলুৱা খাদ্যক বিশ্ব দৰবাৰত চিনাকি। স্বাৱলম্বিতাৰ এক নিদৰ্শন অসীমা হাজৰিকা দত্ত। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত জিলিকিছে অসমৰ পিঠাপনা। অসমৰ পিঠাপনাই এইবাৰ লাভ কৰিছে ব্যাপক সমাদৰ। এইগৰাকী হৈছে অসীমা হাজৰিকা দত্ত। ঘৰ ডিব্ৰুগড় জিলাৰ দুলীয়াজানত। স্বাৱলম্বিতাৰ এক নিদৰ্শন এইগৰাকী অসমীয়া বোৱাৰীৰ। অতীজৰে পৰা প্ৰচলিত আমাৰ আবেগ পিঠাপনাৰ লগতে অন্যান্য থলুৱা খাদ্য সম্ভাৰসমূহ বিশ্বৰ বিভিন্ন প্ৰান্তত জনপ্ৰিয় কৰি তোলাৰ বিভিন্ন থল আছে। আমাৰ আখল নামৰ অনুষ্ঠানটোৱে বিশ্ব দৰবাৰত নিজকে চিনাকি দিবলৈ সক্ষম হৈছে। স্বাৱলম্বিতাৰ দিশে আগুৱাই যোৱাৰ লক্ষ্যৰে পিঠাপনাক বজাৰমুখী কৰাৰ উদ্দেশ্যে এই ক্ষুদ্ৰ উদ্যোগটি গঢ়ি তুলিছে অসীমা হাজৰিকা দত্তই, যাৰ নাম আমাৰ আখল। বৰ্তমান আমাৰ আখল সকলোৰে এটি চিনাকি নাম। ১৪৪ বছৰৰ পাছত অনুষ্ঠিত হোৱা এই মহাকুম্ভ মেলাত থলুৱা সামগ্ৰীৰে আপ্যায়ন কৰিবলৈ অসমক প্ৰতিনিধিত্ব কৰি আমাৰ আখল নামৰ অনুষ্ঠানটিয়ে লক্ষ লক্ষ ভক্তপ্ৰাণ ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যবাসী আজি গৌৰৱান্বিত। দেশী বিদেশী ভাষাভাষী লোকৰ মুখে মুখে এতিয়া সমাদৰ লাভ কৰিছে অসমৰ পিঠাপনাই। লগতে উত্তৰ প্ৰদেশৰ ইলাহাবাদ বিশ্ববিদ্যালয়ৰ এটি গৱেষক দলৰ মাজতো ইয়াৰ উৎকণ্ঠা দেখা পোৱা গৈছে। উল্লেখযোগ্য যে ২০০৫ চনত গঢ় লৈ উঠা আমাৰ আখল শীৰ্ষক অনুষ্ঠানটি এতিয়া স্বাৱলম্বিতাৰ অন্যতম নিদৰ্শনৰ লগতে অনুপ্ৰেৰণাৰ উৎস। নিউজ ডেস্ক